বাণী কো ক'ত গ'ল নাজানো মা নাজানো বাণী 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 কাইলৈ কি দিব তোমালোকে জানাই নহয় জানো স্যাৰ কি দিব স্বাধীনতা দিৱস বঢ়িয়া কাইলৈ আমি বিদ্যালয়ত সকলোৱে উলহ মালহেৰে স্বাধীনতা দিৱসটো উদযাপন কৰিম গতিকে তোমালোকে কাইলৈ বিদ্যালয়ত 7 বজাত উপস্থিত হ'বা ঠিক আছে হ'ব স্যাৰ মা আজি আমি বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ যাম নালাগে যাবলৈ মা যাব দিয়া না নালাগে যাবলৈ নালাগে বুলি কৈছো নহয় মই হেল্ল' ঐ ক'ত আছ হেপী ইণ্ডিপেণ্ডেন্স ডে বাণী তুমি নোযোৱা নেকি তোমালোকে কেতিয়াও এইটো নুসুধিবা যে দেশখনে তোমালোকক কি দিছে এইটো সোধা যে তোমালোকে দেশখনৰ কাৰণে কি কৰিছা ইমান দিনৰ মূৰত বন্ধ এটা পাইছোঁ পাৰিলে তহঁতে আমাৰ ঘৰত আহিবি আহিব নোৱাৰ ঠিক আছে পিছে ময়ে যাম হ'ব দিয়া ৰাখিছোঁ দেই অ'কে শুনি বাণী ক'ত ক'ত গ'ল নাজানো মা নাজানো বাণী 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 তুমি ইমান দেৰি কিয় কৰিলা স্যাৰ মানে স্যাৰ মোক মায়ে আহিব দিয়া নাছিল মই পলাই আহিলোঁ বাণী মোৰ বাধা নামানি তই কিয় গুচি আহিছ ব'লা এনেকৈ স্বাধীনতাৰ সময় উকলি নাযাওঁ ছাৰে কৈছে নহয় স্বাধীনতা আমাৰ জন্মস্বত্ব আহা ৰ'ব খুৰীদেউ বাণীয়ে ঠিকেই কৈছে খুৰীদেউ স্বাধীনতা আমাৰ জন্মস্বত্ব সেইবুলি আমি ঘৰত বহি কেৱল ফেচবুক হোৱাটছএপত ষ্টেটাছ দিয়েই স্বাধীনতা উদযাপন কৰাটো একেবাৰে সমীচীন নহয় আজিৰ এই শুভ মুহূৰ্ততেই যদি আমি সেই মহান মনীষীসকলক শ্ৰদ্ধা নজনাওঁ তেতিয়াহ'লে কেতিয়া শ্ৰদ্ধা জনাম আহা মা আমি আমাৰ জাতীয় পতাকাখনক চেলুট জনাওঁ আপোনালোক সকলোলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ আমি এই ভিডিঅ'টিৰ জৰিয়তে দেশক সন্মান জনোৱাৰ উপৰিও আমি এইটোও জনাব বিচাৰিছোঁ যে আমি সকলোৱে ঘৰত বহি থাকিয়েই কেৱল হোৱাটছআপ ফেচবুক টুইটাৰত স্বাধীনতা দিৱস উদযাপন কৰিয়েই ক্ষান্ত নাথাকি আমি সকলোৱে ওলাই আহি উলহ মালহেৰে আমাৰ এই পবিত্ৰ দিন স্বাধীনতা দিৱস উদযাপন কৰোৱা হয় ধন্যবাদ জয় হিন্দ বন্দে মাতৰম